নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ আন এটা ভিডিঅ'লৈ বুলি আজি ভিডিঅ'টো আৰম্ভ কৰিছো ঘৰৰ পৰাই আৰু এতিয়া আইতাই আমাক কাপোৰ দেখুৱাই আছে আসলতে আইতাই কথা দি থৈছিল যে আমাক ডিগ্ৰী শেষ হ'লে সৰু নাতিনীক দুজনীক কাপোৰ দিব বুলি ডাঙৰ কেইজনে যেহেতু পালে এতিয়া আমাৰ সৰু কেইজনীক দিয়াৰ কথা আছিল হেয়ে কালি ডিগ্ৰী এক্সাম শেষ হৈছে আৰু এতিয়া আইতাই আমাক কাপোৰ দেখুৱাই আছিল এতিয়া ডিগ্ৰী এক্সামবোৰহে শেষ হৈছে কিন্তু ৰিজাল্ট দিবলৈ এতিয়া সময় আছে আইতা ইমান একো ভালদৰে নাজানে যদিও এক্সাম শেষ হ'ল বুলি কোৱাৰ পাছতে আহি দেখো কাপোৰবিলাক দেখুৱাইছে মানে কথা দি কথা ৰাখিছে আৰু আগতে ইহঁতক দি থৈছে যদিও ইহঁতি আকৌ বোলে আমাৰ সৰু নাতিনী দুজনীৰ লগতে ডাঙৰ কেইজনী পাব বুলি কৈছে তাকে আমাৰ দুজনী কোনযোৰ লাগে লৈ ল'ব দি আছে তাই আগে পোৱাৰ পিছতো আকৌ এবাৰ এইযোৰ কাপোৰ ল'লেই তাই হ'লেও মই এই বগাযোৰকে চাইছোঁ কাৰণ বাকীকেইটা কালাৰে মোৰ ইমান পচন্দ নাই লগা সেইবাবে এইযোৰে মই লৈছোঁ তাকো এইযোৰ আইতাও পিন্ধিব বোলে এই ভিডিঅ'টো কৰি ৰখাৰ এটাই কাৰণ যে নাতিনীয়েকৰ প্ৰতি আইতাকৰ মৰমবোৰ ইয়াতেই সোমাই আছে সময়বোৰ এনেকৈ ধৰি ৰাখিছোঁ আজি ভিডিঅ'টোত ইমানেই আজিলৈ এৰিছোঁ সকলোকে নতুন ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ